নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই প্ৰিয়াই মোৰ ইউটিউব চেনেল মুড উইথ চাম ফুড চলে আজি আকৌ এটা ভেজ ৰেচিপি লৈ আহিছোঁ আপোনালোকে যদি মোৰ চেনেলটো ভাল পাইছে তেন্তে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত নিশ্চয় শ্বেয়াৰ কৰিব আৰু মোৰ যদি কিবা ভুল ভ্ৰান্তি হৈছে তেন্তে আপোনালোকে ক্ষমা কৰিব আৰু মোক শুধৰাই দিয়ে যেন তেন্তে বেছি পলম নকৰোঁ যাওঁগৈ আজি আকৌ পাকঘৰলৈকে তেন্তে চলো বনাব গৈ আছোঁ একেবাৰে চিম্পল থালি এখন ভেজ থালি মই লৈছোঁ আজি সানমিহলি চব্জি এখন বনাবৰ কাৰণে তাৰ বাবে লৈ লৈছোঁ বন্ধাকবি আধা ফাল তাৰ আপোনাৰ ৰঙালাও গুটি ডাইৰেক্ট যিটো আপোনাৰ বাকলি গুচোৱাৰ পিছত কটাৰ পিছত ওলাইছে সেইটো ৰঙালাও গুটিয়ে লৈ লৈছোঁ ইয়াতে লৈ লৈছোঁ কঁঠালৰ গুটি পটল 3টা আলু সৰু চাই এটা আৰু আপোনাৰ ৰঙালাও আৰু মই এইফালে তিয়াই থৈ দিছোঁ সয়াবিন তেন্তে এইখিনি বনাওঁগে সৰুকৈ কাটি লৈছোঁ কাটি লৈ এতিয়া ভালদৰে ধুই ল'ম গেছটো জ্বলাই লৈছোঁ জ্বলাই লৈ ইয়াতে কেৰাহী এখন পাতি লৈছোঁ কেৰাহীখন এতিয়া গৰম হ'বলৈ দিম কেৰাহীখন গৰম হ'ল মই ইয়াতে মিঠাতেল দি দিছোঁ প্ৰথমে মই সয়াবিনখিনি ভাজি ল'ম ইয়াতে মই এতিয়া সয়াবিনখিনি দি দিম ভালদৰে চেপি পেলাই যাতে পানীটো ৰৈ নাযায় হালধি অকণমান দি দিছোঁ মই ইয়াতে মই হালধিখিনি দিয়াৰ পিছতে দি দিছোঁ ইয়াতে নিমখ অকণমান আৰু সয়াবিনখিনি এতিয়া মই ভালদৰে ভাজি ল'ম এইখিনি এতিয়া ভালদৰে ভাজি লৈ পেলাই মই এইখিনি নমাই দিম মই বাচন এটাত কাঢ়ি লৈছোঁ এইখিনি মই এতিয়া কাঢ়ি ল'লোঁ ভজা কেৰাহীটোতে মই দি দিম অকণমান মিঠাতেল আৰু দুটামান ফুৰণ পাচলিখিনি এতিয়া মই কেৰাহীটোত দি দিম মই পিঁয়াজ নহৰু একোৱে ইউজ নকৰোঁ পাচলিখিনি দি উঠি মই এতিয়া দি দিম আপোনাৰ ইয়াতে অকণমান সোৱাদ অনুযায়ী নিমখ এইখিনি অকণমান লৰাই মই ইয়াতে হালধি দি দিম আৰু অকণমান ধনিয়া গুড়ি আধা চামুচ ধনিয়া গুড়ি এইখিনি ভালদৰে লৰাই এতিয়া লৰাই ল'ম মই অকণমান সময় ঢাকনিখন মাৰি থৈ দিছিলোঁ এতিয়া পানী ওলাব ধৰিছে মই ভালদৰে অকণ লৰাই ল'ম ইয়াত যে মই ৰঙালাও কেঁচা গুটিকেইটা দি দিছোঁ আপুনি তৰকাৰীখন হোৱাৰ পিছত ৰঙালাও কেঁচা গুটিকেইটা খাই পেলাই ভাল লাগে
সিজি যায় ধুনীয়া টেষ্টি লাগে এবাৰ সোৱাদ এইখিনি পানীখিনি নোহোৱা হৈ গ'ল এতিয়া ভালদৰে ভাজি লওঁ মই গেছটো সিমত ৰাখি দিছোঁ মই ইয়াত জলকীয়া 4টা এড কৰি দিম আপোনালোকে যিমান জ্বলা খায় সিমানটো হিচাপত এড কৰি গ'লে হ'ল জ্বলা বেছিও দিব পাৰে নাইবা নিদিবও পাৰে নাখায় যদি হৈ গ'ল পাচলিখিনি এতিয়া মই সয়াবিনখিনি আগতে ভাজি লোৱা সয়াবিনখিনি এড কৰি দিছোঁ আৰু অকণমান বেছি টাইমত 2 মিনিট ভাজি ল'ম মুঠি কাটি দিছোঁ এতিয়া আৰু ভালদৰে লৰাই ল'ম হোৱাৰ পিছত মই ইয়াতে পানী 1 কাপ ডাঙৰ কাপেৰে 1 কাপ দি দিছোঁ আৰু ভালদৰে লৰাই ঢাকনি মাৰি দিম ঢাকনিখন গুচাই চালোঁ পাচলিখিনি সিজিয়ে গৈছে অলমষ্ট ইয়াতে মই অকণমান ৰঙৰ কাৰণে কাশ্মীৰী লাল মিৰ্চ অকণমান এড কৰি দিছোঁ আৰু ভালদৰে পানীখিনি সিজি যোৱালৈকে ভাজি ল'ম এইখিনি হৈয়ে গ'ল এতিয়া মই গেছটো নমাই দিম আহক এতিয়া থালিখন চাম আমি আজিৰ ভেজ থালি যদি আজিৰ ৰেচিপিটো ভাল লাগিল তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো নিশ্চয় ক্লিক কৰি দিব ধন্যবাদ আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটা ৰেচিপিৰ লগত